যাওঁ। হাই গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ শেষলৈকে চাব। আহক ভিডিঅ'টো আগবাঢ়ি যাওঁ। বৰুৱাই অফিচৰ পৰা আহি মন মাৰি চোফাখনতে বহি আছিল। তাকে দেখি ঘৈণীয়েকে ক'লে, হৰি, আপুনি যে মন মাৰি বহি আছে, কি হ'ল? কিবা হৈছে নেকি? ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে ক'লে, কি ক'বা, আমাৰ ওচৰৰে বৰুৱা ছাৰক দেখিছানে? অফিচলৈ সদায় গাড়ীয়ে অহা যোৱা কৰে, তথাপিও হেনো অফিচৰ পৰা আহি পাওঁতে দুৱাৰখন খুলিয়ে ঘৈণীয়েকে হেনো বৰুৱা ছাৰক এবাৰ সাবটি ধৰে, তাৰপিছত এবাৰ কপালত চুমা খাই হাতত থকা বেগটো লৈ সেই বৌ ভিতৰলৈ সোমাই যাব। তাৰপিছত বেগটো টেবুলত থৈ আহি বৰুৱা ছাৰক চোফাত বহিব দি মূৰটো মালিচ কৰি দিয়ে, হাত মালিচ কৰি দিয়ে, ভৰি মালিচ কৰি দিয়ে। অলপ সময় পিছতে থাকি হেনো এই চাহ আনি দিব। তাৰপিছত কি জানা, এই ৰাতি ভাত পানী খাই উঠাৰ পিছত এই বৰুৱা ছাৰক হেনো ঘৈণীয়েকে মূৰ মালিচ কৰি দিয়ে, হাত ভৰি মালিচ কৰি দিয়ে, গা মালিচ কৰি দিয়ে। তাকে ভাবিছোঁ, তুমি জানো পাৰিবা? গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে, কিয় নোৱাৰিম? মইতো বহুত দিনৰ পৰাই ভাবি আছোঁ। এতিয়া আপুনি কৈছে যেতিয়া মই সাজু, কিন্তু বৰুৱা ছাৰহে মান্তি হয় নে নহয়? ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে कौन है ये लोग? कहां से आते हैं?